Good morning. নমস্কাৰ বন্ধুসকল এটা কি আছিল নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ মিক্সন বন্ধুসকল আজি আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছো ভিডিঅ'টো মানে বনাইছো কিহৰ ওপৰত মই নাজানো চাক মই এতিয়া এইটো খুলিম এনেকে মই ব্লেড এখন লৈ এইটো কাটি এইটো আপোনাৰ HP Previllion লেপটপ i5 11 জেনেৰেশ্যন লেপটপটো এইটো হ'ল মই আপোনালোকক এতিয়া দেখুৱাম লেপটপটোৰ বিষয়ে আপোনালোকক জনাম এইটো Intel 5 11 জেনেৰেশ্যন 16GB RAM আৰু আপগ্ৰেড কৰিব পাৰে আপুনি 16 ৰ পৰা 32 লৈকে আপুনি ইয়াত মানে জিবিটো বহাই ল'ব পাৰে তাৰ পিছত আপোনাৰ 512 SSD টোতো ভাল সকলোৱে জানে SSD পুৰা ফাষ্ট হয় এইকাৰণে এইটো লৈছো এইটো দামটো আছিল নেটত একচুয়ালি 66,990 rupees আপোনাৰ অফলাইনত গলে আপুনি 72,000 পৰে তাৰ কাৰণে মোৰ লগত এটা বেগ আহিছে HP এটা বেগ এইটো HP বেগ আপুনি অনলাইনত কিনলে এই বেগটো নাপাব অফলাইনত কিনলে বেগটো হ'ব কিন্তু মই অনলাইন মাৰ্কেটিংৰ যোনটো হেই হ'ব প্ৰাইজৰ দামতে মই পাইছো এইটো মই 70 কি আছিল 8,000 দি বিনে এইটো লৈ আহিছো এটা বেগ পাইছো লগতে 1,000 টকা বেছি দিছো 1,000 টকাটো বেগৰ কাৰণে বেগটো লাগে আপোনাৰ কবালে লৈ যাব হলে বেগটো লাগে HP ল্যাপটপ আপোনাৰ ইয়াত এইখিনি দেখুৱাম তাৰ কাৰণে মই ভিডিওটো বেক ক্যামেৰা দি দেখুৱাম আপোনালোকক ভিডিওটো চাব আৰু কেনেকুৱা লাগিছে ল্যাপটপটো এডিটিংৰ কাৰণে ভাল হ'বনে বা মই যিকোনো কামৰ কাৰণে মানে মই আপুনি এইটো গেমিংৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আপুনি 16GB RAM আৰু Intel 5 11 জেনেৰেশ্যনৰ আপোনাৰ গেমিং কৰিব পাৰে মানে আপোনাৰ সিস্টেমটো অলপ স্লো হ'ব গেমিংৰ কাৰণে গ্ৰাফিক্স কাৰ্ডটো আপোনাৰ এইটো আছে ইয়াত আপোনাৰ ইয়াত লিখা আছে গ্ৰাফিক্সটো মই দেখুৱাম এইটো আছে Intel Ares Xe এইটো আপোনাৰ ইন্টিগ্ৰেটেড এইটো মানে আপোনাৰ গ্ৰাফিক্স কাৰ্ড আৰু আপোনাৰ ইয়াত থাকিব ইনষ্টল হৈ আহিছে Microsoft Office আৰু Microsoft